নমস্কাৰ। আজিৰ এই ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ অসমীয়াৰ দ্বিতীয় পাঠ কালিকা লগা পাট কাপোৰ ইয়াৰ বিষয়ে আলোচনা কৰা হৈছে। কালিকা লগা পাট কাপোৰ হ'ল এটা সাধু। এই সাধুটো পৰ্বতীয়া সাধু নামৰ এখন সাধু কিতাপৰ পৰা তুলি অনা হৈছে। পৰ্বতীয়া সাধু কিতাপখনৰ প্ৰকাশ কৰিছে অসম প্ৰকাশন পৰিষদে আৰু এই কিতাপখনৰ সংকলক হ'ল সত্যেন্দ্ৰনাথ বৰকটকী। ই হ'ল এটা পাহাৰীয়া জাতি গাৰো সমাজত প্ৰচলিত সাধু। সাধু কথাৰ মাধ্যমেৰে নীতি শিক্ষা, মূল্যবোধ, প্ৰচলিত সামাজিক ৰীতি নীতি আদিৰ আভাস পাব পাৰি। আহাচোন আমি এই সাধুটো শুনি লওঁ। কালিকা লগা পাট কাপোৰ। কালিকা লাগে মানে হ'ল দেৱতা বা অপদেৱতাৰ অদ্ভুত শক্তি থকা, তাকে কোৱা হয় কালিকা লগা। তো বহু দিনৰ আগৰ কথা, আছিক নামৰ এখন দেশত এজন বৰ চহকী মানুহ আছিল। তেওঁলোক হ'ল পাহাৰীয়া পৰ্বতীয়া জাতিৰ মানুহ। এই পৰ্বতীয়া জাতিৰ লোকসকলৰ ভিতৰত কিছুমান মাতৃপ্ৰধান জাতি আছে। মাতৃপ্ৰধান সমাজত ছোৱালী পিতৃ মাতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয় আৰু সেই নিয়ম অনুসৰি সেই চহকী মানুহজনৰ সকলো সা সম্পত্তিৰ মালিক হৈছিল সেই ছোৱালীজনী। সময়ত ছোৱালীজনী এজন খুব ধুনীয়া দেখনীয়াৰ ডেকা ল'ৰাৰ লগত বিয়া পাতি দিয়া হ'ল। এতিয়া বিয়াত ছোৱালীক বিভিন্ন ধৰণৰ সা সম্পত্তি দিয়া নিয়ম। দেউতাকে ছোৱালীজনীক বিভিন্ন সম্পত্তি দিয়াৰ লগতে এখন কালিকা লগা বন কৰা পাট কাপোৰ দিছিল। বন কৰা মানে হ'ল বেজীৰে গুণাৰ ফুল তুলি দেখিবলৈ ধুনীয়া কৰি লোৱা। এই কালিকা লগা বন কৰা পাট কাপোৰখনৰ এটা বিশেষত্ব আছিল। বিশেষত্বটো হ'ল যে সেই কাপোৰখন চোৱাৰ আগতে এটা বিশেষ মন্ত্ৰ উচ্চাৰণ কৰি ল'ব লাগিব। যদি সেই মন্ত্ৰটো উচ্চাৰণ কৰি নলয় তেতিয়াহ'লে সেই কাপোৰখন চুই দিয়াৰ লগে লগে যিজনে চুব তেওঁ লগতে এটা মৌৰা চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু পাট কাপোৰখন মৌৰা চৰাইৰ নেজ হৈ পৰিব। এই কথা বাপেকে ছোৱালীজনীক মনে মনে কৈছিল আৰু মন্ত্ৰটো শিকাই দিছিল। কিন্তু ছোৱালীজনী যিজন ল'ৰালৈ বিয়া দিছিল, মানে ছোৱালীজনীৰ গিৰিয়েকে কিন্তু এই কথা জনা নাছিল। তাৰপিছত ছোৱালীজনীৰ মাক দেউতাক ঢুকাল আৰু ঢুকোৱাৰ পিছত গোটেই ঘৰখনৰ সা সম্পত্তিৰ সকলোৰে মালিক হ'ল ছোৱালীজনী আৰু তেওঁলোকে সুখেৰে সংসাৰ কৰি আছে। এবাৰ কি হ'ল, ছোৱালীজনীয়ে সেই পাট কাপোৰখন বাকচৰ পৰা উলিয়াই ৰ'দত মেলি দিলে আৰু ৰ'দত দি ছোৱালীজনী মাছ মাৰিবলৈ যাবলৈ ওলাল। আৰু মাছ মাৰিবলৈ যোৱাৰ আগতে গিৰিয়েকক কৈ থৈ গ'ল যে কিবা কাৰণত বতাহ বৰষুণ যিয়েই নাহক লাগিলে আহিলেও কিন্তু এই কাপোৰখন আপুনি নুচুব। এইদৰে কৈ ছোৱালীজনী মাছ মাৰিবলৈ গুচি গ'ল। কিছু সময়ৰ পাছতে ক'লা ডাৱৰে আকাশখন ছাটি পেলালে। ধাৰাসাৰে বৰষুণ আহিল। এতিয়া কাপোৰখন বৰষুণত তিতা দেখি গিৰিয়েকে ছোৱালীজনীক মাতিলে আৰু তাই মাত শুনি লৰালৰিকৈ আহিবলৈ ধৰিলে। কিন্তু তাই আহি পোৱাৰ আগতে শিল বতাহ বৰষুণ ডাঙৰ হৈ গ'ল। গতিকে এই বতাহ বৰষুণত কাপোৰখন নষ্ট হ'ব বুলি ভাবি গিৰিয়েকে তেওঁক যে কাপোৰখন চুবৰ কাৰণে মানা কৰিছিল সেই কথাটো পাহৰি কাপোৰখনত হাত দিলে আৰু কাপোৰখনত হাত দিয়াৰ লগে লগে গিৰিয়েকজন এটা মৌৰা চৰাইলৈ ৰূপান্তৰিত হ'ল। এই কথাটো যেতিয়া ছোৱালীজনীয়ে দেখিলে, দেখাৰ লগে লগে ছোৱালীজনীও কি কৰিলা অ' বুলি চিঞৰি মন্ত্ৰ উচ্চাৰণ কৰিবলৈ পাহৰি কাপোৰখনত হাত দিলে আৰু হাত দিয়াৰ লগে লগে ছোৱালীজনীও এজনী মৌৰা চৰাই হৈ পৰিল। তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা মৌৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৌৰা চৰাই। মতাটোৰ পাখি বেছি জকমকীয়া, কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল। আৰু তেতিয়াৰে পৰা সেই সমাজখনত এনেকুৱা এটা বিশ্বাস আছে যে মেঘে গাজিলে বা বৰষুণ আহিবলৈ ধৰিলে মৌৰা চৰাই চিঞৰিবলৈ ধৰে। সিহঁতৰ ভয় লাগে জানোচা সিহঁতৰ ধুনীয়া পাখিবোৰ বৰষুণত তিতি নষ্ট হয়। এতিয়া এইটোৱে হ'ল কালিকা লগা পাট কাপোৰ
সাধুটো। এতিয়া সাধুটোৰ পাঠভিত্তিক ক্ৰিয়াত 2 নম্বৰত কেইটামান চমু প্ৰশ্ন দিয়া আছে, চমুকৈ উত্তৰ দিব লাগে। সেই প্ৰশ্নকেইটাও আমি লগতে অকণমান আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো আছে 2 নম্বৰ ক, চহকী মানুহজন কোন দেশৰ আছিল? উত্তৰটো হ'ব আছিক দেশৰ। খত সুধিছে চহকী মানুহজনৰ ছোৱালীজনী কাৰ লগত বিয়া হৈছিল? উত্তৰটো হ'ব এজন দেখনীয়াৰ ডেকাৰ লগত। তো গ সুধিছে ছোৱালীজনীক আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল? তো উত্তৰ হ'ব ছোৱালীজনীক আন সম্পত্তিৰ লগতে এখন কালিকা লগা পাট কাপোৰ দিয়া হৈছিল। কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল? কালিকা লগা কাপোৰখন দিওঁতে দেউতাকে কৈছিল এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। প্ৰশ্নত সুধিছে আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন? উত্তৰ হ'ব আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী হ'ল জীয়েক। প্ৰথম জত সুধিছে ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি ক'লৈ গৈছিল? উত্তৰ হ'ব ছোৱালীজনীয়ে কাপোৰখন ৰ'দত মেলি দি মাছ মাৰিবলৈ গৈছিল। আৰু দ্বিতীয় চত সুধিছে কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়কজন কিহলৈ ৰূপান্তৰিত হ'ল? উত্তৰ হ'ব কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়কজন এটা মৌৰা চৰাইলৈ ৰূপান্তৰিত হ'ল। আজিলৈ ইমানেই। পৰৱৰ্তী প্ৰশ্নখিনি আমি আন এটা ভিডিঅ'ত আলোচনা কৰিম।